ফাইনেলি আহি এতিয়া বৰ্তমান পালোগৈ কাৰেণ্ট চাপৰি আহি এইখন দিছে মানুহ গেট মানুহ কোৱা এইখন চব মেইন গেটখন হয় মেইন গেটখন পূৰা মানুহ দিছে নেকি ন ভিৰ গোটেই ভিৰ এইটো মানুহ চাই আপোনালোকে মিচিং হস্পিটেল এটা বাঁহৰে কি ধুনীয়াকৈ এটা ডেক'ৰেশ্যন কৰিছে এইফালে চাওক আৰু এইফালে চাওক ডেক'ৰেশ্যনটো ইমান ধুনীয়াকৈ জাপি খালৈ এইবিলাক চেপা নেঙৰা তাৰপিছত আৰু কিবা কিবি আছে বহুত ধুনীয়াকৈ এটা ডেক'ৰেশ্যন কৰি থৈছে বহুত ভাল লাগিছে এতিয়া আমি পালোগৈ এটা চেণ্ট্ৰেল কেম্প আগত গ'লে কেম্পটো পামগৈ এইফালে মানুহ দেখিছে নাই পূৰা মানুহ ভিৰ এই কেম্পটোৰো ভিৰ চ' কিবা কিবি চেণ্ট্ৰেল কিবা কিবি মিচিং জনজাতি হওক কিবা কিবি ব্লগ অফিচিয়েল 2.0 গাইজ আপোনালোকে চাই আছে দিগন্ত অফিচিয়েল 2.0 আজি আমি গৈ আছোঁ ক'ত গৈছোঁ আপোনালোকক লাহেকৈ কৈছোঁ চ' ইয়াত এটা আছে দিদা এইবিলাক দেখিছে দিদা আছে আৰু দিদা বাইকতে গৈ যাম আমি ক'ত গৈছোঁ আপোনালোকে ডাইৰেক্ট তাত গৈ গম পাবগৈ এতিয়া আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এতিয়া চব বাইকত তেল দিব পাব ন এইখিনি লগৰখিনি দেখিছে এক মাহ লগৰ শুনিছে এইফালে ত' এইফালে আগত গৈ তেল বাইক এলি হয় আজিতো ৰাম মন্দিৰ যেতিয়া হৈছিলে সেই গোটৰ হয় এতিয়া ধেমাজিৰ পৰা বগীবিল গাড়ী চাপৰি লৈ বাইক এটা ৰেলি দিছে মানে বাইক আছে তো 100মান 200মান হ'ব বাইক এতিয়া গৈ আছোঁ আমি ৰাম মন্দিৰ উৰিষ্যা যেতিয়া প্ৰতিষ্ঠা কৰিছিলে তাৰ পৰা এই ধেমাজিৰ পৰা বগীবিল গাড়ী চাপৰি লৈ তালৈ দিছে আহি আমি চব গাই নদী পালোগৈ গাই নদীৰ পৰা এতিয়া দিনা মানে মই খোজ চলালোঁ দিনা গৈ আছে আমি আহি বৰ্তমান পালোগৈ চিচি বগা পালোগৈ এইফালে চিচি বঙা পাই এতিয়া চব এইবিলাক লগৰবিলাক আগত ৰখি আছে মানে আজি চবতো মানে পুলিচে আছে মানে পুলিচ অপামুঠক পুলিচে মানে য'ত নহওক পুলিচ ত'ত পুলিচ মানে এখন বহুত চলি আছে নাই চবতো পুলিচে ৰখি আছে আজি বৰ্তমান গাছ আহি এতিয়া পালোগৈ এইফালে দেখিছে বাইক ৰেলি লগৰকেইটা ৰখি আছোঁ আৰু এইফালৰ পৰা গ'লে আমি পামগৈ বগীবিল কাংকাছ আৰু এইফালে গ'লে আগত পামগৈ আমি বগীবিল পামগৈ চ' বগীবিল নাযাওঁ আমি যাব লাগিব এইফালে এই ছাইডটো গ'লে আমি পামগৈ মিচিং ঐনিতম কি হয় মিচিং জনজাতিসকলৰ কি হৈছে চ' তাত গৈ গম পামগৈ এইফালৰ ছাইডত গ'লে আমি লগ পাই আছোঁ আৰু আগত গৈ এইখিনি চব ৰখি আছে চ' তাত গৈ লওঁ আৰু গৈ মেলি আপোনালোক চব লগৰবিলাক ইয়াতে ৰখি আছে টেকমৰ পৰা চ' এতিয়া ইয়াত লগৰবিলাক বিচাৰি লওঁ তাৰপিছত আৰু এইবিলাক কৰি মেলি তাৰপিছত এতিয়া দিদা আছে আগত দিদা গৈ এইবিলাক লৈ আহিছোঁ আৰু ইয়াৰ পৰা আমি চব CMৰ লগত একেলগতে যাম বোলে CM আহি আছে বোলে CM আহিছে চ' CMৰ লগত একেলগে আদৰণি কৰি একেলগে গোটেই লগৰবিলাক চব একেলগতে ইয়াৰ পৰা আমি যাম আৰু এইফালে পুলিচ প্ৰশাসনৰ ৰখি আছে পালোগৈ কোলাজানত আহি মেলি এতিয়া ৰখি আছোঁ মানে গোটেই আমাৰ লগৰবিলাক দেখিছে এতিয়া চব একমাহ পৰা ইয়াত ৰখি আছে গোটেই লগাখন আৰু অলপ পিছতে চ' আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা CM আহিব চ' আহি মেলি গোটেইখিনি ইয়াৰ পৰা আমি যিমানখিনি বাইক ৰেডি কৰিছিলোঁ গোটেইখিনি একেলগতে আদৰণি কৰি গোটেই যিমানখিনি বাইক ৰেডি কৰি আহিছিলোঁ গোটেইখিনি যাম এইফালে চ' দিদা আছে দিদা আহি কেনেকুৱা লাগিছে আজি মজা ফাৰ্ষ্ট টাইম এনেকৈ CMক আদৰিবলৈ আহিছোঁ ভাল লাগিছে আপোনালোকে ভিডিঅ'টো চাই থাকক এইফালে দেখিছে চব বাইকবিলাক CM আহিব বৰ্তমান টাইম হৈ গ'ল এইফালে একমাহ পৰা সেইফালে একমাহ পৰা দীঘলকৈ এটা লাইন হৈ গৈছে পূৰা দীঘল লাইন একমাহ পৰা গোটেই দীঘলকৈ অপামুঠক এটা লাইন ধুনীয়া এটা পৰিপাটি এটা ধুনীয়া লাইন হৈ গৈছে একমাহ পৰা এনেকৈ হৈ গোটেই লাইনটো হৈ গৈছে আৰু সেইটো চাইডে এটা লাইন এইটো চাইডে এটা লাইন বহুত দীঘলকৈ আছে আমি চব এই লাষ্টত আছোঁ এইফালে আগত বহুত পিছত মানুহ আছে এইফালে আগত ভিডিঅ'টো পূৰা CM ফাইনেলি আহিব হৈছে এতিয়া আহি মেলি ফাইনেলি মামা মানে বহুত টাইম ৰখি মেলি এতিয়া চব ফাইনেলি মামা আহি গ'ল এতিয়া দেখিছে এই গেটখনত ধৰিলে আহিব মানে অলপ সেই টাৰ্ণিংটো পাছেগৈ চ' এতিয়া আপোনালোকক দেখাইছোঁ চ' মামা ফাইনেলি আহি পালেহি ইয়াত এইফালে দেখিছে গাড়ী পালেহিয়ে মামা হ'ব দেখিছে মামা গাড়ী দেখিছে ফাইনেলি চ' মামা গাড়ী গ'ল আগত আমিও যাওঁ গোটেই একমাহ বহুতখিনি
এতিয়া গাইছ আমি চব মামা গাড়ী পিছে পিছে গৈ আছোঁ। এতিয়া গৈ ডাইৰেক্ট কাহিং চাপৰিত মানে মামাৰ লগত কথা পাতি মামাৰ লগত কি হয় চব দেখাইছোঁ আপোনালোকক। এতিয়া মামা পিছে পিছে আমি চব কাহিং চাপৰিলৈ গৈ আছোঁ বৰ্তমান। এতিয়া এইফালে দেখিছে ফাইনেলি গোটেই গাড়ী একমৰ পৰা গাড়ী গৈ আছে। গোটেই বাইক অথনি যিমানখিনি বাইক আমি ৰখি আছিলোঁ চব মামা গাড়ী পিছে পিছে একমৰ পৰা গোটেই গাড়ীবিলাক চব একমৰ পৰা গৈ আছে আপোনালোকে দেখিছে। এতিয়া চাইনটো চবফালে মানে গাড়ী পাছফালে আহি আছে চব গৌপথ এটা মানুহ থাকে পাছফালে দেখাব পৰা নাই পাছফালে পূৰা গাড়ী। এতিয়া আগত আমি গৈ দেখাই আছোঁ আপোনালোকক চব কি ইমানখিনি আৰু কি হয় এইফালে দেখিছে চব চাইড এক্সাইটেড মানে মামা আহিছে ন চব এক্সাইটেড হৈ আছে পূৰা মানে কোনফালে চাম মানে আগত চাম নে কিবা চাম চব পৰা নাই চব মানে গাড়ী চব চাৰিওফালে গোটেই মামা গাড়ী পুৰা বাইক কাংকা চাপৰি পুৰা বহুত বাইক 400-500-600 মানটো বাইক ইমানখিনি বাইক মানে গোটেই চোৱা একেলগে গৈ আছোঁ পুৰা মজা লাগিছে। দেখিছে এটা লাইনত পুৰা ধুনীয়াকৈ চাৰিয়াটো দিছে বাইক এইফালে বাইক এক্সপিৰিয়েঞ্চটো আজি মানে প্ৰথমটো এনেকুৱা ৰাইড প্ৰথমবাৰ আহিছোঁ বহুত ভাল লাগিছে। এনেকৈ প্ৰথমবাৰ আমাৰ লগত গাড়ীত মানে পিছে যাবলৈ পাইছোঁ পুৰা বহুত ভাল লাগিছে এক্সাইটেড পুৰা। ডাইৰেক্ট গৈ কাংকান চাপৰিতে আপোনালোকক লগ পাই আছোঁ। ফাইনেলি আহি বৰ্তমান পালোগৈ এতিয়া এই দেখিছে পুৰা আহি এতিয়া জাম লাগি গ'ল গোটেই চাৰিআনটো গোটেই বাইক গাড়ী চাড়ী পুৰা জাম লাগি গৈছে। দেখিছে এইফালে তলত যাব লাগিব এইফালে তলত এইফালে গোটেই বাইক আৰু গাড়ী জাম লাগি গৈছে গাড়ীৰ মতে পুৰা জাম লাগি গৈছে যাব নোৱাৰি এইফালে দেখিছে কিমানকে লগাইছে কিমানকে লাগ তো গোটেই গাড়ী চাড়ী পুৰা জাম লাগি গৈছে এনেকৈ যাব লাগিব এতিয়া লাহে পুৰা জাম লাগি গৈছে এতিয়া ফাইনেলি যেনে তেনে আহি পাইছোঁ এইফালে গ'লে কাহিং চাপৰি পামগৈ তলফালে গ'লে গোটেই গাড়ী মটৰ জাম লাগি গৈছে দেখিছে। ফাইনেলি পালোগৈ বুলি কৈছিলোঁ আপোনালোকক তো পোৱাগৈয়ে নাই আৰু অকণমান টাইম লাগিবই ওপৰৰ পৰা দেখিছে এই যে আকৌ তলত ঘূৰিব লাগিব এনেকৈ কিমান সময় লাগে নাজানো তো আৰু কিমান টাইম এনেকৈ লাহে গৈ আছোঁ আপোনালোকক দেখাই একমৰ পৰা মানে বহুত ভিৰ লাগিছে গাড়ী জাম হৈ গৈছে আৰু কিমান দূৰ যাব লাগিব ঠিকে নাই গৈছোঁ পুৰা ধূলি এনেকুৱা ধূলি আৰু ইয়াতে লগামহে এনেকুৱা ধূলি মানুহখিনিকো দেখি পোৱা নাই আপোনালোকে দেখিছে নাই নাজানো গাড়ী কেমেৰাটো ইয়াত অফ কৰি থৈ চাই কাটো এয়া আমি এতিয়া কাৰেণ্ট চাপৰি পালোগৈ এইফালে দেখিছে মেইন গেটখন সৰু খোজকাঢ়ি গৈ আছোঁ একমাহৰ পৰা মানুহ দেখিছে নাই গাইছ পুৰা ভিৰ এইফালে চব মীনা বজাৰ চলি আছে এইফালে চ' চাৰিআনটো এক পাক ঘূৰিম আমগৈ এখন ফাইনেলি আহি এতিয়া বৰ্তমান পালোগৈ কাৰেণ্ট চাপৰি আহি এইখন দিছে মানুহ গেট মানুহ পুৰা এইখন চব মেইন গেটখন হয় মেইন গেটখন পুৰা মানুহ দেখিছে নাই কিমান ভিৰ গোটেই ভিৰ এইটো মানুহ এতিয়া চাৰিআনটো ভিৰ এইফালে চব দুইটা আগত গৈ আছে গোটেই চাৰিআনটো এইফালে চাওক এনেকুৱা ভিৰ হৈ আছে মেইন গেটখন লুকছটো দেখিছে চাওক আপোনালোকে এইখন মেইন গেটৰ লুকছটো আৰু মানুহ কি ভিৰ মানে চাৰিআনটো গোটেই মানুহে ভিৰ আৰু এইফালে দুইটা মই আহি বহুত কষ্টৰ ফলত আহি এতিয়া পাইছোঁগৈ এইফালে দেখিছে এইফালে চাওক মানুহ দুইটা কেনেকুৱা লাগিলে বহুত মজা লাগিছে এনেকুৱা হ'ব বুলি ভবা নাছিল যিহেতু ইমান ডাঙৰ ফেষ্টিভেল আছে ন ভাবিছিলোঁ ফেষ্টিভেল ক'লে ইমান বেছি হোৱা নাছিলে গাঁৱত গৈছিলে কিমান ডাঙৰ হোৱা নাছিলে কিন্তু ইয়ালৈ আহি মানে বহুত ডাঙৰ দেখিছোঁ বহুতেই ডাঙৰ মানে মানুহ পৰুৱা হোৱা দি হৈছে বুলি ক'বলৈ পাইছিলে এইবিলাক চাওক মানুহবিলাক চাওক মানুহবিলাক চালেই গম পাব পূৰা পোকৰ চাই মানুহ পূৰা হাজাৰ মানুহ আৰু এতিয়া আমি গৈ ডাইৰেক্ট ডাইৰেক্ট যাম মেইন গেটত মামা আহিছিলে ন মামা আহিলে যে মিটিং কৰিলে তাত যাম তাত কিবা নৃত্য হৈছে আপোনালোকৰ চব বস্তু A to Z আপোনালোকৰ চব একমাহ দেখাব চেষ্টা কৰি আপোনালোকে ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগিছে আৰু ক'ব কমেণ্টত হয়নে দিদা হয়
কিমান মানুহৰ ভিৰ চ' গাইছ ইয়াতে আগতে মামা আছে, মামাই মিটিঙত বহি আছে দেখিছে। এইখন চব ফুল মঞ্চ হয়, এইখন মামা, এইটো মামা আছে। চ' শিক্ষামন্ত্ৰী আছে, ৰণোজ পেগু আছে, এইবিলাক দেখিছে। আৰু এইফালে মানুহ চব মূল গেটৰ পৰা বাহিৰত কিমান মানুহ, আৰু মানুহ পূৰা ভিৰ। চ' পৰ্দা লগাই দিছে আপোনালোকৰ। চ' ইয়াৰ পৰাই আছোঁ, চ' চাই থাকক ভিডিঅ'টো। আপোনালোকে এইটো কোনোবাই জানে যদি ক'বচোন, এইটো কি শ্বট হয় আৰু কি মানে বস্তু। চ' একমৰ পৰা এতিয়া এইফালে আপটোত আছে, ভিতৰৰ পৰা উঠি যাওঁ। ইয়াত চ' মানুহ ফটোশ্বুট কৰা মানুহ বহুত। চ' এনেকৈ উঠি আহিছোঁ, উঠি এইটো চাই দিছে কিমান ভাল লাগিছে। এটা চেনেৰী শ্বট, আৰু এইটো ফুল হয় মণ্ডপটো, আৰু নজাৰা পূৰা ফুল। কিমান লাগিছে ক'ব আপোনালোকে। সেইটো দেখিছে পূৰা নজাৰাটো এনেকুৱা ধুনীয়া, মানে এটা পূৰা ফেষ্টিভেল, মানে এটা ইউনিক মানে বস্তু এটা আপোনালোকে দেখাই দিছোঁ আপোনালোকক। চাই থাকক পূৰা সেইটো দেখিছে। এইটো ফুল ডিজাইনটো কেনেকুৱা ভাল লাগিছে, মানে নাজাৰা এটা কিবা এটা ভাল লাগিছে। সেইবিলাক চব ফটোশ্বুট কিবা কিবি কৰি আছে পূৰা। চ' এইখিনি হৈ ডেক'ৰেশ্যনটো পূৰা ধুনীয়া। এতিয়া ইয়াৰ পৰা ওপৰৰ পৰা আপোনালোকে একটা নেজাৰ দেখিছোঁ। চব মানুহ চব কেনেকুৱা পূৰা মানুহ, পূৰা ফুল। এইফালে ফুল দিছে, এইফালে ফুল। চ' এই আগত দেখিছে আপোনালোকে দেখিব পাৰিব। চ' তাত বগীবিল ন, আৰু এইফালে এনেকৈ গৈ চাৰিয়ানটো ৰাতি আহিলে চব ফেষ্টিভেলটো ভাল লাগিব। মানে এই ডেক'ৰেশ্যনটো কৰাটো ডেক'ৰেশ্যন যোনটো কৰিছে বস্তুটো, চ' ৰাতি আহিলে বহুত ভাল লাগিব। এইফালে চব প্ৰস্তুত কৰিছে, চব কৰিব দেখিছে। ডেক'ৰেশ্যনটো পূৰা ধুনীয়া এটা এয়াৰ। ত' আগৰ পৰা আমি সেইটো ছাইডে ঘূৰি আহোঁগৈ। এতিয়া সেইটো ছাইডে ঘূৰাৰ পিছত আৰু তাৰপিছত ঘৰলৈ যাম বুলি ভাবিছোঁ। এইফালে এনেকৈ এপাক ঘূৰি মেলি তাৰপিছত যামগৈ আৰু। এতিয়া আমি পালোগৈ এটা চেণ্ট্ৰেল কেম্প। আগত গ'লে কেম্পটো পামগৈ। এইফালে মানুহ দেখিছে নাই, পূৰা মানুহ ভিৰ। এই কেম্পটোৰো ভিৰ। চ' কিবা কিবি চেণ্ট্ৰেল কিবা কিবি মিচিং জনজাতি হওক কিবা কিবি দেখিম চাগে। চ' আপোনালোকক দেখাইছোঁ। চ' এতিয়া আমি আহি এতিয়া কেম্পিঙো পালোগৈ। মানে কিছুমান কি কেম্প মানে চ' কেম্পিং চেণ্টিং কিবা হ'ব চাগে। চ' আগত দেখাই আছোঁ ধুনীয়াকৈ জাপি, খালৈ, এইবিলাক চেপা, ডেঙৰা, তাৰপিছত আৰু কিবা কিবি আছে। বহুত ধুনীয়াকৈ এটা ডেক'ৰেশ্যন কৰি থৈছে, বহুত ভাল লাগিছে। ইয়াত চ' আছে মিচিং জনজাতিসকলৰ কাপোৰ কানি কিবা হস্ত, এইফালে দেখিছে মাফলা, চোলা, চ' বহুতখিনি আছে এইফালে। আৰু এইখিনি দেখিছে বহুত ডেক'ৰেশ্যন বহুত। আপোনালোকে মিচিং হস্পিটেল এটা বাঁহৰে কি ধুনীয়াকৈ এটা ডেক'ৰেশ্যন কৰিছে। এইফালে চাওক, আৰু এইফালে চাওক ডেক'ৰেশ্যনটো ইমান ধুনীয়াকৈ পূৰা মানুহ ভিৰ। মানে কোনফালে কিমান ঘূৰিবি, মানে কোনফালে কিমান ঘূৰিবি। চ' এটা বস্তু দেখাই আছোঁ আপোনালোকক। মানে ইফালে ঘূৰিলে সিফালে চব কৰিব লাগে, ইফালে ঘূৰিলে ইফালে কৰিব লাগে। মানে মানুহ যি ভিৰ ন, চব মানুহ চব হেৰাই যায়। চ' অকণমান বস্তু আপোনালোকক অকণমান দেখাই আছোঁ, কেনেকুৱা লাগিছে ক'ব। আপোনালোকে চাব পাৰে বাণিজ্য মেলা কৈছোঁ, এনেকুৱা ভিৰ। মানে এটা পইণ্টত চ' এনেকুৱা ভিৰ লাগিছে নহয়। এতিয়া আমি চব বাণিজ্য মেলাৰ ভিতৰত সোমাই যাম, আৰু কি কি পাওঁ আপোনালোকক চব দেখাই থাকিম। চ' পৰি অৰ্ডাৰ দিছিলোঁ, পৰি ইয়াৰ দুখন এইবিলাক আচাৰ আছে, এইফালে কবি আছে আৰু কিবা কিবি আছে। চ' ইয়াৰ 30 টকা। চ' বহুত ভোক লাগিছিলে, ভোক লগাৰ পিছত এতিয়া ফাইনেলি চব পৰিছোঁ, অৰ্ডাৰ দি পৰিছোঁ, খাই লওঁ। তাৰপিছত আৰু বহুত ঘূৰিলোঁ, আৰু অকণমান বাণিজ্য মেলাত ফুৰিব আছে, চব ফুৰি লওঁ। চ' এতিয়া চব 4টা বাজিলেই। চ' ঘৰত পাওঁতে সন্ধিয়া হ'বগৈ। চ' অকণমান ফুৰি আপোনালোকক কি কি আৰু ডেক'ৰেশ্যনবিলাক চব এইটো যে আপোনালোকক দেখাব চেষ্টা কৰি আছোঁ। লৈ লৈছোঁ 20 টকা হয়, এফাল লৈ লওঁ। মানে পিছত মানে ডেক'ৰেশ্যনটো এনেকৈ হয় বোলে, হয় নহয় নাজানো, কিন্তু এতিয়া ইয়াৰ পৰা লৈ যাওঁ। তাৰ পিছত কি হ'ব দেখা যাব। বহুত ঘূৰিলোঁ, ঘূৰি মেলি এতিয়া চব ঘৰলৈ যাওঁগৈ বুলি ওলাইছোঁ। এইফালে চব দিদা আছে লগত। দিদা আহি কেনেকুৱা লাগিলে? মজা, বহুত ধুনীয়া ধুনীয়া ছোৱালী দেখিলোঁ, আৰু বোলে পঠাবহে নোৱাৰিলোঁ। মানে অধিক মাছত বগলী কণা বোলে কোনজনী কিমান চাবা, নহয় জানো? হয়। তাৰপিছত গাইছ, কালি আমি গৈছোঁ, কাইলৈ ৰঙিয়া তিনিদিনীয়া কাৰ্যসূচী আছে, শংকৰ উৎসৱ আছে, তাত গৈ আছোঁ। আজি ভিডিঅ'টো ইয়াৰ পৰা কৰিলোঁ, কালি তাত গৈ কাইলৈ ৰঙিয়া গৈছোঁ। আপোনালোকক ভিডিঅ' দি যাম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। নতুন এটা ভিডিঅ' প্ৰতিশ্ৰুতিৰে আজিলৈ দিছোঁ, বাই।